নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে SK বাবু চৰণীয়া। আজি পথাৰলৈ আহিলোঁ বহুত দিনৰ মূৰত, আৰু বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালোঁ। অকলে মৰম আশীৰ্বাদ দিবা। আৰু মানে কি হ'ল, ভিডিঅ' সেইকাৰণে বনোৱা নাছিলোঁ, মানে বহুত প্ৰব্লেম ঘৰৰ অৱস্থা, আৰু এনেকৈ অলপ কাম চাম কৰিব লগা হ'ল ঘৰৰ কাৰণে। অলপমান জানাই দেখোন, দুখীয়া মানুহ। এনে পথাৰত আহিলোঁ এবাৰ, কি বুলি কয়, যিহেতু এতিয়া বাৰিষাৰ কাল আহি আছে, মানে বাৰিষাৰ দিন আহি আছে, খেতি বাতি কৰাৰ দিন আহি আছে, সেইকাৰণে বিধান পেলালোঁ। বিধান পেলাত আমি তাৰমানে সেই আৰু গৰু চৰুলৈ উঠে না, চাব আহিলোঁ। এইখিনি দেখা পাইছেনে, সেইখিনি হাত আমাৰে। তো সেইখিনিতে বিধান পেলাইছোঁ, গুজিছে আৰু প্ৰায়। এতিয়া সেইখিনিৰ কাৰণে অলপ ৰখি থাকিব লগা হৈছে। এতিয়া ক'ব গ'লে আৰু পথাৰৰ দিন, সকলোতে হেৰি আছে, কিবা আছে। তো খাবনে আনিব, কিবা আনিব, হাল মাৰিব, কিবা মাৰিব, প্ৰভু কঠীয়া তোলা কিবা কৰা মোৰ বিৰাট কষ্ট। তথাপিতো দেখাম গজাগিলাখান। ঠিক আছে, ব্লক দেখাইছোঁ। এইখিনি হ'ল আমাৰ দাদাহঁতৰ, এইখিনি গুজিছে প্ৰায়। গুজি এইগিলা ৰেডি হৈছে আৰু লাহে লাহে ডাঙৰ হৈছে, আৰু মোটামুটি আৰু এমাহ মানৰ পিছত উঘলি আৰু ৰুব পৰা হ'ব আৰু হাল চাল মাৰি। আৰু এইখিনি আমাৰ কালি বৰষুণ দিলে, তো ৰাতি সদায় চাব আহোঁ আমি। এইখিনি হাত মানে আমি দুজন মানুহ চাব আহোঁ ইয়াত, মানে খলিহা চলিহা পৰেতো, সেইকাৰণে চাব আহোঁ ৰাতি 9টা 10টা 12টালৈকে থাকি যাওঁ ইয়াত। বোলে মোবাইল চোবাইল চাৰ্জ দি পেলাই লৈ আনো। আৰু এনেকৈ পানী নাছিলে, পানী এনেকৈ লৈ আনিব লগা হৈছে। লঙা বনাই আমি, আচলতে পানীখিনি ক'ৰ পৰা দেখাই আছোঁ মই। এইখিনি এইটো লঙা পানী আনো আমি এইটো খালৰ পৰা। এইটো খালৰ পৰা পানী সিঁচি দিওঁ, ইয়াৰ পৰা আমি পানী সিঁচি এবাৰ পানীটো লঙাই যায় এনেকৈ। এইটোৱে আৰু কথা, বিশেষ ক'ব নাযাওঁ আৰু মই সেইখিনিয়ে। আৰু এইগিলান গোটাই মানুহ ৰুইছে মানে সিহঁতে বিধান পেলাইছে। এইটো এইখিনি আৰু এইখিনি দেখা পাইছে চাগে, সিফালে আৰু সিফালে আছে অসমীয়া চুপত দেখি, এইফালে আছে সেইখিনি হাত। আৰু এইটো আমাৰ বেটা গাঁও, য'ৰ পৰা আমি নাওকটা লাগি যাওঁ। মানে এইটো ৰাস্তাতে নাওকটা আপ ডাউন কৰোঁ, নদীটো পাৰ হ'ব লাগে। আমাৰ ঘৰ এইফালে যাব লাগে, ইটোফালে আমাৰ ঘৰ যাব লাগে। ইটোফালে ঘৰ গ'লে আমাৰ বেছি দূৰ নালাগে। এই দলংখন দেখা পাইছে চাগে ন, দেখাই আছোঁ মই জুম কৰি আপোনালোকক। এই দলংখন, সেইখন দলং পাৰ হ'ব লাগিব। সেইখন দলং পাৰ হ'লে পাই যাব আমাৰ ঘৰ। তিনিআলিটোৰ কাষতে ঘৰ আমাৰ। তাৰপিছত যায় এইখিনি, এইফালে হ'ল নাওকটা যায়, কাকতি ঘাট, সৰণীয়া চুপা। এইফালে আমাৰো এইফালে সৰণীয়া চুপা আছে, আৰু এইফালে সৰণীয়া চুপা আছে। এইফালে সৰণীয়া চুপা পাৰ হ'লে নাওকটা পাই যাব, নদীটো পাৰ হোৱাৰ লগে লগে। একদম চলাটা খলকাই দিছোঁ আৰু নক'বা আৰু। এইটো মোবাইল, এটা মই দুটা মোবাইল, আৰু আজিকালি দুটা মোবাইল চলাওঁ। এটা মোবাইলত এডিট কৰোঁ, আৰু এটা মোবাইলত মানে এইটো মোবাইলত এডিট কৰোঁ। মই। তাৰপিছত যে ইটো মোবাইলত এডিট কৰি পেলাই, এইটো হটস্পট লৈ পেলাই ইটো মোবাইলত মই ভিডিঅ'বিলাক এডিট দিওঁ। মানে ইটো মোবাইলত বহুত পাৰ্চনেল বস্তু আছেতো, সেইকাৰণে হেৰি থৈ দিওঁ। আৰু এইখন মোৰ চাইকেল, নক'বা দে, বিয়া দেখা বুলি লৈছোঁ মই, মডিফাই কৰি লৈছোঁ চাইকেলখন। এটা এক চাইডে ৰং আছে এনেকুৱা, আৰু এইফালে এক চাইডে নাই। মানে এইখনে মোৰ যি পালচাৰ, আৰু মই যেনেকৈ চলাওঁ চাইকেলখন পগলাটোৰে চলাওঁ। গাঁৱত যেতিয়া মই চাইকেল চলাওঁ, তাৰমানে মানুহে কয় মোক পগলাটো আহিছে বুলি কয়। মানে মই এনেকুৱা স্পীডত চলাওঁ থাকে এখন গাঁৱত, তাৰমানে মই আপোনালোকক কেতিয়াবা দেখুৱাম মই বাৰু, বেলেগ ক'ব নাযাওঁ। এইবোৰ আৰু বগৰী গছত পাত নাই, কিবা নাই, বগৰী নাই, এতিয়াহে আছেগে পাতবোৰ ওলাব, গজিব মানে হেৰি লাগিব। আৰু আমাৰ সেইখনে পথাৰ, আৰু চাব আহিলোঁ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, সেইকাৰণে ভিডিঅ' বনালোঁ। বাৰু অহাকালি মই গুৱাহাটীলৈ যাম। গুৱাহাটীলৈ গ'লে আপোনালোকক মই ভিডিঅ' বনাম। তো আজিলৈ কৈছোঁ, বাই বাই।